জীৱনটোৰ পৰা 3 মিনিট সময় দি শুনিবা। জানানে, পঢ়িবলৈ মনেই নাযায়। যেতিয়াই পঢ়িব বিচাৰোঁ মোৰ টোপনি আহিব ধৰে। এনেকুৱা লাগে যেন মই কিতাপৰ মাজত আবদ্ধ হৈ থাকি নিজৰ জীৱনটো ধ্বংস কৰিবলৈ লৈছোঁ। মোবাইল চলাবলৈ মন যায়, চেটিং কৰিবলৈ মন যায়, লগৰবোৰৰ সৈতে আড্ডা মাৰিবলৈ মন যায়। প্ৰতি মুহূৰ্তত এটা কথাই কামুৰি থাকে যে পঢ়াটো কোনে বনালে, ইমান কামোৰ। আকৌ ভাবোঁ এই টপ কৰা ল'ৰা ছোৱালীবোৰে কেনেকৈ পঢ়ে, কেনেকৈ ইমান নম্বৰ পায়, সিহঁতৰ স্মৃতিশক্তি ইমান বেছি কেনেকৈ বাৰু? যেতিয়া লগৰজনে 99 নম্বৰ পায় আৰু নিজে তাৰ দুভাগতকৈ কম পাওঁ, তেতিয়া ভাবা থাকে মইতো পঢ়োঁ, মইতো সময় দিওঁ, কিন্তু কিয় সি মোতকৈ বেছি নম্বৰ পায়, কিয় মই বাৰে বাৰে হাৰি যাওঁ? কিন্তু ইয়াৰ উত্তৰ মই তোমাৰ পৰা বিচাৰিছোঁ বন্ধু। কেতিয়াবা ভাবিছানে টপাৰ আৰু তোমাৰ মাজত কিহত পাৰ্থক্য আছে? কেনেকুৱা কি শক্তি টপাৰজনৰ লগত আছে যিটো তোমাৰ লগত নাই? ভালকৈ ভাবিলে কথাবোৰ বহুত উত্তৰেই পাবা। প্ৰথমে দেখিবা যে তোমাৰ আৰু টপাৰজনৰ মাজত বায়'লজিকেলি কোনো ধৰণৰ পাৰ্থক্যই নাই। তোমাৰ শৰীৰৰ অংগবোৰে ঠিক তেনেকৈয়ে কাম কৰে যেনেকৈ টপাৰজনৰ কৰে। তোমাৰ চকুৱে কলা ৰংটোক কলা আৰু বগা ৰঙক বগাই দেখে। তুমিও শোৱা আৰু সেই টপাৰজনেও শোৱে। তুমি মোবাইল ইউজ কৰা, টপাৰজনেও কৰে। তাৰ লগত সেই একেই চিলেবাছ, একেই টাইম আৰু একেই আন্ধাৰত দেখা নোপোৱা দুটা চকু। তেনেহ'লে কোৱা তোমাৰ আৰু টপাৰজনৰ মাজত কিহত পাৰ্থক্য আছে? আচলতে পাৰ্থক্য বৰ বিশেষ নাই, জানানে? দুটা কথা তুমি আৰু টপাৰজন হ'ব পৰা নাই। প্ৰথমটো সময়ৰ সৎব্যৱহাৰ আৰু বৰ্তমানৰ প্ৰয়োজনক আৱিষ্কাৰ কৰাত বিফল তুমি। এই দুটাই কাৰণ, সময়ৰ সৎব্যৱহাৰ আৰু বৰ্তমানৰ প্ৰয়োজনীয়তাক আৱিষ্কাৰ কৰাত বিফল। কাৰণ এজন টপাৰে ভালকৈ জানে কোনটো বিষয়ত বা কোনটো কথাত কিমান সময় দিব লাগে, ক'ত সময় খৰচ কৰিব লাগে। যেনে ধৰা, মই জানো যে মোবাইল ব্যৱহাৰ কৰিলে মই মোৰ কামৰ পৰা ডিষ্ট্ৰেক্ট হৈ যাম, তেন্তে তাৰ আগত দৰকাৰী কামটো শেষ কৰিম আৰু তাৰ পাছত মোবাইল টিপিম। হোৱাটছআপ আৰু FBৰ মেছেজ পিছত চেক কৰিম। এইবোৰ নাচালেতো পৃথিৱীখন ধ্বংস হৈ নাযায়, পৃথিৱীখনতো জুই লাগি নাযায়। মনত ৰাখিবা, তোমাৰ সপোনটো প্ৰথম, তাৰ পাছতহে বাহুল্য কথাবোৰ, বাহুল্য কামবোৰ। এজন টপাৰে পঢ়া সময়ত কিয় টোপনি নাহে জানানে? কাৰণ তেওঁ দুচকুত থকা ডাঙৰ সপোনটোৱে তেওঁক শুব নিদিয়ে। তোমাৰ দৰে তেওঁৰ যুঁজ দুদিনীয়া নহয়। এই তুমি ধৰা আজি এই কথাখিনি শুনাৰ পাছত ভাবিবা যে আজিৰ পিছত ফালি দিম আৰু কাইলৈৰ পৰা একেবাৰে ধুমধাম পঢ়াত লাগি যাবা, মা দেউতাক ক'বা যে মোক ডিষ্টাৰ্ব কৰিব নিদিবা, মোক আমনি কৰিব নিদিবা। কিন্তু কেইদিন? বুজিলা তোমাৰ আৰু টপাৰৰ মাজৰ পাৰ্থক্য? মনত ৰাখিবা, তুমি পঢ়াৰ কাৰণে যিমানটা ৰাতি খৰচ কৰিছা, সেই ৰাতিবোৰে তোমাৰ জীৱনটো উদ্ধাৰ কৰিব। তোমাৰ জীৱনৰ ঋণ পৰিশোধ কৰিব সেই তুমি পঢ়াৰ কাৰণে খৰচ কৰা ৰাতিবোৰে। অলপ ধৈৰ্য ধৰা, নিজৰ ওপৰত বিশ্বাস ৰখা, তোমাৰ বিজয় নিশ্চিত। শুভৰাত্ৰি, জয়।